সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ আজিৰ পুনৰ এটি শিক্ষামূলক নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জিকে বা সাধাৰণ জ্ঞান। আৰু এই ভিডিঅ'টোত আপোনালোকৰ জানিবলৈ পাব ভাৰতৰ শাস্ত্ৰ আৰু পুৰাণ বিষয়ক কিছুমান তথ্য। আৰু ভিডিঅ'টো যিহেতু আপোনালোকে ওপেন কৰিলে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজি ভিডিঅ'টোত আমি জানিম ভাৰতৰ শাস্ত্ৰ আৰু পুৰাণৰ কিছু প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ আগত দাঙি ধৰিম। আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো। আহকচোন আজি প্ৰথম প্ৰশ্নটো আমি চাওঁ। বেদ কেইখন আৰু কি কি? আমি সকলোৱে জানো যে বেদ হৈছে 4খন: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। পঞ্চম বেদ কাক বোলে? মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয়। পঞ্চ পাণ্ডৱ কোন কোন? পঞ্চ পাণ্ডৱ হৈছে প্ৰথম হৈছে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। আটাইতকৈ সৰু হৈছে সহদেৱ আৰু আটাইতকৈ ডাঙৰ হৈছে যুধিষ্ঠিৰ। খৰ দৰ্শন কি কি? প্ৰত্যেকখনৰে ৰচয়িতাৰ নাম কি কি? খৰ দৰ্শন হৈছে ছখন। 1 নম্বৰ হৈছে সাংখ্য দৰ্শন আৰু ৰচয়িতা হৈছে মহৰ্ষি কপিল। 2 নম্বৰ হৈছে পতঞ্জলি বা যোগ দৰ্শন, মহৰ্ষি পতঞ্জলি। ন্যায় দৰ্শন হৈছে মহৰ্ষি গৌতম। 3 নম্বৰ হৈছে বৈশেষিক আৰু ৰচয়িতা হৈছে মহৰ্ষি কণাদ। 5 নম্বৰ হৈছে পূৰ্ব মীমাংসা আৰু ইয়াৰ ৰচয়িতা হৈছে মহৰ্ষি জৈমিনী। 6 নম্বৰ হৈছে উত্তৰ মীমাংসা বা বেদান্ত। ইয়াৰ ৰচয়িতা হৈছে মহৰ্ষি বেদব্যাস। নেক্সট প্ৰশ্নটো হৈছে হিন্দুসকলৰ প্ৰাচীনতম গ্ৰন্থৰ নাম কি? আমি সকলোৱে জানো হিন্দুসকলৰ প্ৰাচীনতম গ্ৰন্থখনৰ নাম হৈছে ঋগ্বেদ আৰু এইটো এক্সামত আহিছে 3rd গ্ৰেডৰ। পঞ্চতত্ত্ব বা পঞ্চভূত কি? পঞ্চতত্ত্ব বা পঞ্চভূত হৈছে ক্ষিতি, অপ, তেজ, স্মৰণ, বোম। পঞ্চতিক্ত বা তিতা কি কি? তাৰ উত্তৰটো হৈছে নিম, আমৈলতা, বগাবাহক, পতুল আৰু কণ্টকৰী। নেক্সট প্ৰশ্নটো হৈছে পঞ্চবৃক্ষ কি কি? পঞ্চবৃক্ষ হৈছে অশ্বত্থ, বট, বিল্ব, আমলখি আৰু অশোক। পঞ্চবৃক্ষ। সপ্ত সমুদ্ৰ কি কি? সপ্ত সমুদ্ৰ হৈছে দধি, ক্ষীৰ, ইক্ষু, লৱণ, সুৰা, ঘৃত আৰু স্বাদুক। সপ্ত ঋষিৰ নাম কি কি? সপ্ত ঋষি হৈছে বশিষ্ঠ, অত্ৰি, অংগিৰা, মৰীচি, পুলস্ত্য আৰু ক্ৰতু। পঞ্চশস্য কি কি? পঞ্চশস্য হৈছে ধান, যৱ, শ্বেতহৰ্ষ, তিল, মুগ। নেক্সট প্ৰশ্নটো হৈছে পঞ্চসতীৰ নাম কি? পঞ্চসতী হৈছে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা, মণ্ডোদৰী। বিষ্ণুৰ দশাৱতাৰৰ নাম কি কি? বিষ্ণুৰ দশাৱতাৰৰ নামবোৰ হৈছে মৎস্য, কুৰ্ম, বৰাহ, নৃসিংহ, বামন, পৰশুৰাম, হলিৰাম, ৰাম, বুদ্ধ, কল্কি। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু জানিবলগীয়া। নেক্সটটো হৈছে কৌৰৱ কোন কোন? কৌৰৱ বুলি কাক কাক কোৱা হয় বা কোন কৌৰৱ বুলি কাক জনা হয়? উত্তৰটো হৈছে দুৰ্যোধন, দুঃশাসন, বিকৰ্ণ আদি 100 জনক কৌৰৱ পক্ষ বুলি কোৱা হয় বা কৌৰৱ বুলি কোৱা হয়। পাৰ্থসাৰথী কোন আছিল? পাৰ্থসাৰথী আছিল শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণৰ শংখৰ নাম কি? শ্ৰীকৃষ্ণৰ শংখৰ নাম আছিল পাঞ্চজন্য। অৰ্জুনৰ ধনুখনৰ নাম কি আছিল? অৰ্জুনৰ ধনুখনৰ নাম আছিল গাণ্ডীৱ। নেক্সট প্ৰশ্নটো হৈছে দশ মহাবিদ্যাৰ নাম কি কি?
দক্ষ মহাবিদ্যাৰ নাম হৈছে কালী, তাৰা, খুৰখী, ভুৱনেশ্বৰী, ভৈৰৱী, ছিন্নমস্তা, ধূমাৱতী, মাতংগী, কমলা, বগলা। এয়া হৈছে দক্ষ মহাবিদ্যাৰ নাম। নেক্সট প্ৰশ্নটো হৈছে সমুদ্ৰ মন্থন কৰি কি কি পোৱা গৈছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, জানিবলগীয়া। সমুদ্ৰ মন্থন কৰি পোৱা গৈছিল অমৃত, বিষ, পাৰিজাত, চন্দ্ৰ, লক্ষ্মী, কৌস্তভ, ঐৰাৱত, ধন্বন্তৰী, উচ্চৈঃশ্ৰৱা আৰু ঘোঁৰা। এয়া আছিল আপোনালোকৰ আগত দাঙি ধৰা কেইটামান সাধাৰণ জ্ঞানমূলক কথা ভাৰতৰ শাস্ত্ৰ আৰু পুৰাণ বিষয়ক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই কিছু হ'লেও উপকৃত হ'ল। যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নেপাহৰিব আৰু কমেণ্ট এটা পাৰিলে কৰি দিব। আৰু আজিলৈ আহিছোঁ, নহ'লে নতুন এটা শিক্ষামূলক ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। জয় আই অসম।